আজি মই তোমালোকক ক্লাছ 12ৰ যিটো চেপ্টাৰ 1 আছে সেই চেপ্টাৰ 1টোৰ নাম কি কঠিন অৱস্থা দ্য সলিড ষ্টেট এই চেপ্টাৰটোৰ তোমালোকৰ কি কৰিম আজি ষ্টাৰ্ট কৰিম এটা ক্লাছ অলৰেডি কৰা হৈ গৈছে তো এইটো 2 নম্বৰ এই যে আমাৰ কঠিন পদাৰ্থবিলাক যে আছে এই কঠিন পদাৰ্থবিলাকৰ দুটা ভাগ আছে সেই দুটা ভাগৰ বিষয়ে আমি আজি ডিটেইলছ পঢ়িম তো এই কঠিন পদাৰ্থবিলাকক দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ব ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ এটা হ'ব অনিয়তকাৰ কঠিন পদাৰ্থ এমৰফৰাছ সলিড আৰু এটা হ'ব ক্ৰিষ্টেলাইন সলিড এই দুটা ভাগ আছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা এই কঠিন পদাৰ্থবিলাকক দুটা ভাগত ভাগ কৰিব লগা হৈছে কিয় তাৰ কাৰণটো তোমালোকে বুজি পাব লাগিব এতিয়া তোমালোকে এটা বস্তু চোৱা এই যেটো ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আছে ক্ৰিষ্টেলাইন সলিড আছে সেই সলিডত এটা কথা তোমালোকে আগতে বুজি লোৱা তোমালোকে ইয়াতে আমি এটা শব্দ ব্যৱহাৰ কৰিম সেইটোৰ নাম কি জানানে এনেকৈ এটা গোল দিম সেইটোৰ নাম কি জানানে কণা ইয়াত মই লিখি দিছোঁ কণা হৈ গ'ল এতিয়া কণা ইয়াত এই চেপ্টাৰটোত সলিড চেপ্টাৰটোত কণাই কি বুজাই তোমালোকে জানিব লাগিব কণাই কি কণা মানে কি হ'ব পাৰে ইয়াত এটা পৰমাণু হ'ব পাৰে এটা অণু বা এটা আয়নো হ'ব পাৰে তো তোমালোকে মনত ৰাখিবা কণা মানে কি হ'ব পাৰে এটা পৰমাণু হ'ব পাৰে তো ইয়াতে পৰমাণুবিলাকক সাধাৰণতে জেনেৰেলি তোমালোকৰ কি বুলি ধৰি লোৱা হয় ইয়াতে কণাবিলাকক সাধাৰণতে পৰমাণু অণু বা আয়ন বুলি ধৰি লোৱা হয় মেইনলি পৰমাণুৱে হয় তো এইখিনি কথা তোমালোকে বুজি পালা এতিয়া আমি কি কৰিম চাবা এই যেটো ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আছে তাত তোমাৰ কণাবিলাক খুব ডিসিপ্লিনত এৰেঞ্জ হৈ থাকে তোমালোকে দেখিছা এটাৰ পৰা আনটোৰ দূৰত্ব সমান খুব ধুনীয়া ডিসিপ্লিনত এৰেঞ্জ হৈ থাকে তোমালোকৰ ক্ৰিষ্টেলীয় কঠিন পদাৰ্থত আৰু যেটো অনিয়তকাৰ কঠিন পদাৰ্থ দেখিছা তাত তোমালোকৰ কণাবিলাকৰ এৰেঞ্জমেণ্টটো তোমালোকে দেখিছা দুইটাই কঠিন পদাৰ্থ কিন্তু এটা কঠিন পদাৰ্থত এইটো টাইপৰ কঠিন পদাৰ্থত কণিকাবিলাকৰ এৰেঞ্জমেণ্টটো তোমালোকে চোৱা তাত কি আছে কণাবিলাক খুব ডিসিপ্লিনত নাই তো কণাবিলাক তোমালোকৰ যেনি তেনি আছে তাত কোনো ধৰণৰ এটা ডিসিপ্লিনত এৰেঞ্জ হৈ থকা নাই কণিকাবিলাক তো সেইকাৰণে আমি এতিয়া প্ৰথম পইণ্ট আমি কি ক'ব পাৰোঁ যে ইয়াত কণাবোৰৰ এক নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে ইয়াত কণাবোৰ এক নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে ক'ত সজ্জিত হৈ থাকে ক্ৰিষ্টেলাইন কঠিন পদাৰ্থত আৰু ইয়াত কণাবোৰৰ সজ্জাৰ নিৰ্দিষ্ট ক্ৰম নাথাকে ক'ত নাথাকে কোৱাচোন অনিয়তকাৰ কঠিন পদাৰ্থবিলাকত কি জানেনে কণাবোৰৰ নিৰ্দিষ্ট ক্ৰমটো নাথাকে পুৰা ডিসিপ্লিনত নাথাকে সেইটো কথা কৈছে আৰু এইবোৰ হ'ল প্ৰকৃত কঠিন পদাৰ্থ মানে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থবিলাকক প্ৰকৃত কঠিন পদাৰ্থ বুলি কোৱা হয় আৰু অনিয়তকাৰ কঠিন পদাৰ্থবোৰক ভুৱা কঠিন পদাৰ্থ বুলি কোৱা হয় এতিয়া ইয়াক ট্ৰু সলিডছ বুলি কোৱা হয় ইয়াক সিউডো সলিডছ বুলি কোৱা হয় এতিয়া তোমালোকে এটা বস্তু বুজি চোৱাচোন তাৰমানে এই যেটো ভুৱা কঠিন পদাৰ্থ আছে সেই ভুৱা কঠিন অনিয়তকাৰ কঠিন পদাৰ্থবিলাকক আমি ভুৱা কঠিন পদাৰ্থ কিয় ক'লো তাৰ কাৰণটো কি জানানে এই যেটো অনিয়তকাৰ কঠিন পদাৰ্থবিলাক আছে সেই কঠিন পদাৰ্থবিলাকে কি কৰিব বিচাৰে জুলীয়া পদাৰ্থৰ দৰে বৈ যাবলৈ বিচাৰে কিন্তু অতি লাহে লাহে তো এতিয়া আমি গম পালোঁ যে দেখাত নামত তোমালোকৰ কি হৈছে কঠিন পদাৰ্থ হৈ আছে কিন্তু তুমি দেখিবা এনেকুৱা কঠিন পদাৰ্থবিলাকৰ তোমালোকৰ প্ৰপাৰ্টিৰ ভিতৰত ধৰ্মৰ ভিতৰত আমি বস্তুটো দেখা পাম কি দেখাত কঠিন পদাৰ্থৰ দৰে হৈ থাকিব কিন্তু সি লাহে লাহে অতি লাহে লাহে বৈ যাবলৈ বিচাৰে তো সেইকাৰণে ইহঁতক আমি কি বুলি কওঁ ভুৱা কঠিন পদাৰ্থ বুলি কওঁ আৰু ক্ৰিষ্টেলীয় কঠিন পদাৰ্থবিলাকক প্ৰকৃত কঠিন পদাৰ্থ বুলি কোৱা হয় তো এইখিনি আছিল আৰু তোমালোকৰ বহুত বস্তু আছে পঢ়িবলৈ লগীয়া তো মই বাৰু অলপ চলপ তোমালোকক বুজাই দিলোঁ আৰু পঢ়াম বাৰু তোমালোকক